Hello, hi guys, welcome to channel. Good morning. আপোনালোকে আজি মানে যেহেতু ডেইলি ব্লগিং ষ্টাৰ্ট মানে 2023 চনৰ পৰা মানে ষ্টাৰ্ট কৰিম বুলি মানে কালিৰ পৰা ট্ৰেইনিং লৈছোঁ। আজি 2 তাৰিখ জানুৱাৰী। আজি ভিডিঅ' এটা আপলোড কৰিলোঁ, জাষ্ট অকণমান আগতে পাব্লিছ কৰি দিলোঁ, মানে মৰ্ণিং আপলোড কৰি লৈছোঁ। এতিয়া 8টা বজাৰ পিছত পাব্লিছ কৰিছোঁ। মই মানে ডেইলি ব্লগটো মই মানে টাইমিংটো লৈছোঁ 8টা মানে কি 1 ঘণ্টাৰ ভিতৰত 8টাৰ পৰা 9টাৰ ভিতৰত অন্তত ভিডিঅ'টো আহিব সদায়। ঠিক তেনেকুৱা ধৰণত মানে কণ্ডিশ্যন তুলিছোঁ। এতিয়া মই আমাৰ ডাঙৰ দাদাহঁতৰ ঘৰত যাম, মানে ধান আছে আনিবলগীয়া ঘৰত। ধান চান মাৰে গোটেই মানে ক্লিয়াৰ হৈছে। এতিয়া ঘৰত আনি পিনে চিজিল কৰি বোলে বাছ এতিয়া অকণমান কিবা খাই লওঁ, খাই লৈ পিনে গুচি যাওঁ। দাদাক এবাৰ কল কৰি পিনে জনাই দিওঁ বাছ আজিৰ মানে কেনেকুৱা ধৰণৰ মানে এতিয়া ভাবিছোঁ ডেইলি ব্লগটো কেনেকুৱা ধৰণৰ কি চিটুৱেশ্যন হয়। এতিয়া চাই থাকোঁচোন দিনটোত মই কেনেকুৱা কাৰ্যসূচী কৰি থাকোঁ মই, সেইবিলাক যাতে সকলোৱে দেখিবলৈ পায়। কেনেকুৱা মানুহৰ ষ্ট্ৰাগল, ভিলেজ লাইফ বা লাইফটোত কেনেকুৱা চলে, মানে এজ এ যিটো মানে মিডিল ক্লাছ মিডিলটো ক'বই নালাগে, মিডিলতকৈ কিবা তেনেকুৱা ধৰণৰ কণ্ডিশ্যন আছে। এতিয়া বহুতৰ মানে এনেকুৱা হেৰি দেখি কিছুমান মানে মটিভেট হৈ পিনে যিটো মই কৰি ভাল পাওঁ সেইটোক মানে তো কিবা এটা কাৰণত মই কৰিব পৰা নাছিলোঁ। এতিয়া তাতকৈ দুগুণা মটিভ হৈ পিনে আজি মানে বেছি মটিভ হৈ পেলাই ভিডিঅ'টো বনোৱা টাৰ্গেটটো মেইন কাৰণ ডেইলি মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এতিয়া ঠিক আছে, চাই থাকক কেনেকুৱা কাৰ্যসূচী। মই এতিয়া অকণমান কিবা খাই লওঁ, খাই লৈ পিনে গুচি যাওঁ। বঢ়িয়া মাংস চিকেন এনেকৈ খাম। খাই পিনে এতিয়া ধানখিনি লৈ আনো যাওঁ। যিটো ভেটি আছে বেলেগে হেৰি কৰিছে, খালি পেলাই এতিয়া আৰামছে চাই যাওঁ ভিডিঅ'টো সকলোকে। ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া মানে খোজকাঢ়ি গৈ আছোঁ। ঠেলাত মানে লৈ আনিম কি কৰিছিলোঁ ধানবিলাক গোটেইবিলাকে। এংগেলটো কেনেকৈ হৈছে ক'ব নোৱাৰোঁ দেই, মানে আৰু বেকগ্ৰাউণ্ডৰ পৰাই সূৰ্য বহুতো আহিছে। খোজকাঢ়ি ওলোঁ মানে দৌৰি থাকে মোবাইলটো তেনেকুৱা হেৰি নাই, হাতেদি শ্বুট কৰি যিহেতু এটা ভাল কোৱালিটিৰ মোবাইলো নহয়, যিখিনি মানে আছে সেইখিনি দেখোন বস্তু সেনেকৈ কৰি যাব লাগিব। আৰু চাই থাকোঁ দিনটোত কেনেকৈ কি এতিয়া ধান মানে আনি পিনে খুৱাই থওঁ। 20 মানুহ খাবলৈ এইখিনি ধান আমাৰ আৰু বেলেগ এটা ৰুমত আছে লৈ যাম। এতিয়া ভাইটিজনৰ মানুহে ঘৰত আহি পিনে ৰখিছে, ঠেলাত তুলি পিনে গুচি যাম। এতিয়া এইটো গোটেই জহা ধান মানে সৰু জহা ধান তাৰ ভিতৰত আছে। ইয়াতে এইটো উলিয়াই ল'ম, ইয়াতে আৰু বৰা কিবা কিবি অলপ এইখিনি ইয়াতে আছে। এইখিনি মোক বান্ধিম তাৰমানে ঘৰত গৈ পিনে আৰু বস্তু আনিম। বস্তা কেইটামান লৈ গৈছে, এইকেইটা লৈ যাম। মানে তাতে 12 মোন আছে এইটো ফালে। তাৰপিছত এইখিনি জহাখিনি আহি পিনে ফুল হেৰি কৰি মুখটো চিলাই মাৰি দিম তাৰমানে। চাওক কাই এয়া জিঠিৰ পাতাইছে। ধান হৈ আছোঁ, কেনেকুৱা হৈছে নাজানো। কেমেৰাৰ হেৰিটো অলপ হেৰি হ'ব পাৰে। তো লাষ্ট ফিনিচিং ভাইটি আগত গৈছে এখন ঠেলা লৈ পেলাই। মোৰ বেছিকৈ আছে মানে মই অলপ বেছিকৈ লৈছোঁ। ইয়াতে আছে টোটেল 4, 6, 8টা বস্তা আছে টোটেল। অৱস্থা নাইছে হ'ব লাগছে 16টা বেছি। তাত দিনটোত কেনেকুৱা কি কাৰ্যসূচী গৈ চাই থাকোঁ, মানে চলি থাকোঁ। কিন্তু এতিয়াতো 11টা বাজিব হ'ল, 11টা বাজিছে চাগে। এতিয়া টাইমটো চোৱা আমি এতিয়া আধা সময় গ'ল আৰু আধা সময় আছে। চাই থাকক শেষলৈকে ভিডিঅ'টো এনেকুৱা বাজি দিনটোৰ কাৰ্যসূচী এনেকুৱা ষ্টাইলত মানে কৰিম বুলি ভাবিছোঁ। এতিয়া এনেকুৱা বনামেই আৰু মানে থিৰাং লৈছোঁ। আৰু কালি 8টা বজাত পাই যাব এইটো ভিডিঅ' চাবলৈ। ধান চান নোহোৱা গোটেইখিনি হৈ গ'ল। এতিয়া হেৰি কৰি মানে ধান চান যিখিনি আছিলে গোটেইখিনি উঘালোঁ, মানে ঘৰত কঢ়িয়াই থলোঁ গোটেইবিলাকে হেৰি কৰি পেলাই। তাৰপিছত হ'ব চাগে 17 মোন মান হ'ব গোটেই। বেছি দিন নাযাব খালে ভালকৈ। ঘৰত খোৱা নপৰে তেনেকৈ। ঘটনাটো মা আৰু মই থাকোঁ, ভণ্টিটো ৰুমতে থাকে হোষ্টেলত। এতিয়া হোষ্টেল বা ৰুমত আছে মানে পঢ়া শুনা বাহিৰতে কৰিছে যিহেতু। এটা ভাইটি মানে ধান 1 মোন দি উঠা হ'ল হেৰি কৰি পেলাই। এতিয়া মানে গৈছোঁ আৰু বাহিৰত অলপ ভণ্টিক অলপ মানে এমাউণ্ট দি উঠাওঁ অলপমান। ভণ্টি 500 টকা এটা হেৰি কৰি পেলাই খোৱা কাৰণে নতুন বছৰ যিহেতু নাই খাইছে মানে তাতে লগৰবিলাকৰ লগত। এতিয়া
তথাপিও মানে আজি আৰু কিবা এটা খোৱাৰ কাৰণে মানে অলপ দিওঁ 500 টকামান এক্সট্ৰাকৈ লগত থাকে সেইখিনি মানে লগত থকাখিনি ইমান খৰচ কৰিও দিব নোৱাৰি এইপিনৰ পৰা দি পঠালে একাউণ্টত দি পঠালে আৰু এইপিনে মানে ওলাই পিনে খৰচ কৰিব অলপ সুবিধা হয় তেনেকুৱা হ'লে ভাল আৰু জমা থাকিব লাগে লগত তেতিয়া ভাল বাহিৰত যিহেতু দূৰত থাকে এতিয়া গৈছোঁ মানে এটিএম যদি পাওঁ এটিএমত মানে একাউণ্টত জমা কৰি পেলাই মই ট্ৰান্সফাৰ কৰি দিম মানে অনলাইন ইউজ কৰি পেলাই তাতে ওলাই গৈ পেলাই মানে তাৰে কামখিনি লগালগ দি পেলাই আহিলোঁ এতিয়া আৰু বেলেগ এটা জেগাত যাম কাৰণে বেক টু বেক মানে কাম আজি মানে অলপ বহাৰিছে আৰু বেলেগ মানে কিবা এটা কাম আছে ভিডিঅ' ঘৰলৈ গৈছোঁ লগৰ কাৰণে এতিয়া তাতে মানে ওলাই যাম আৰু ৰাতি হ'ল আহি পেলাই ঘূৰি আছোঁ এতিয়া মানে অলপ হেৰি কৰি পেলাই ধূপধাৰ টাউনৰ চকত হয় এইটো এইটো মানে মানডে মাৰ্কেট হয় ধূপধাৰা হেৰি কৰি পেলাই ক'ত গ'ল কাক বিচাৰিছে কাক সঞ্জয়পুৰ এইটো কিহত দোকান দেহি নিহাৰী এইটো লাইনত আছে বা বেলেগত সেইটো হ'লে আচ্ছা বজাৰ কৰি আছোঁ এতিয়া মানে বজাৰ ফালে আহিছোঁ অলপ বজাৰ কৰি আছোঁ মাৰ্কেট হেৰি কৰি আছোঁ এতিয়া আগত যাই বনাব লাগিব গেছতে মুখখন দেখাই মাৰ্কেট ধৰিছোঁ এতিয়া বাকী যিমানখিনি কাম আছিল সেইখিনি এতিয়া মানে হৈছে এতিয়া ক্লিয়াৰ আধা আৰু আছে অলপ সেইখিনি হ'লে আৰু মাৰ্কেটটো অলপ কৰোঁ কৰি পেলাই আৰু ক্লিয়াৰ হোৱাৰ পিছত নাই আৰু এইটো চব্জিৰ মাৰ্কেট এইটো ধূপধাৰা আছে লোকেশ্যনটো গোৱালপাৰা ডিষ্ট্ৰিক্টত পৰে এতিয়া ডেইলি ব্লগিংটো মানে ষ্টাৰ্ট হৈছে যিহেতু মানে কণ্টিনিউ কৰিম আৰু ইয়াত অলপ ক্লিপ কৰি ল'বৰ কাৰণে বাকী যিহেতু স্কুটি নিজে চলাইছোঁ সেইটোৰ কাৰণে মানে ধৰ অলপ প্ৰব্লেম হয় ভিডিঅ' ফুটেজ লোৱাৰ কাৰণে বাকীবিলাক ঘৰে গ'লে আহি পাওঁতে দেৰি হ'ল ঘৰৰ মানে এতিয়া ভিডিঅ'টো এন কৰা নাছিলে এন কৰোঁ মানে ইয়াতে এতিয়া ভাবিছোঁ আহি পাওঁতে 6টা বাজি গ'ল এতিয়া মানে কাম চাম কমপ্লিট হ'ল আজিৰ যিখিনি আমি যিটো কামত ওলাই গৈছিলোঁ সেইবিলাক পাতিলোঁ ফ্ৰেছ হ'লোঁ এতিয়া ভিডিঅ'টো এন কৰিম বুলি ভাবিছিলোঁ মানে কাৰেণ্টটো নাছিলে তেনেকৈ অলপ ভিডিঅ'তে এতিয়া ভাব লাগিছে শুই আছিলোঁ এতিয়া সময় হৈছে ৰাতি 8টা বাজি গ'ল আহি পাওঁতে যিহেতু লেট হৈছে অলপ এতিয়া ভিডিঅ' অলপ এডিট কৰিলোঁ এটা কাম এডিট হৈ গ'ল এতিয়া এণ্ডিঙৰ কামখিনি অলপ বাকী আছে ডেইলি ব্লগটো এনেকৈ পাই থাকিব আৰু সদায় এতিয়া 8টাৰ পৰা 9টাৰ ভিতৰত সদায় ভিডিঅ'টো পাব খালি কিমান টাইমত সেইটো ক'ব নোৱাৰোঁ টাইম মানে 8টা বাজি কিমান মিনিটত সেইটো ক'ব নোৱাৰোঁ খালি 8টাৰ পৰা 9টাৰ ভিতৰত সদায় ডেইলি ভিডিঅ'টো পাব আৰু এতিয়া আৰু কেনেকুৱা হৈছে বা কেনেকুৱা কি যদি মানে হেৰি লাগে কথা বতৰা কিবা যদি হেৰি হয় মানে তাত যাতে অলপ দেখুৱাই দিয়ে ফুল কিবা দেখিলে কথা বতৰা তেতিয়া শুধৰাই দিয়ে মানে সকলো যাতে ভালে পায় আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ আজি মানে বাই বাই